আৰু গাইজ একদম কাপোৰ চপাই ল'লোঁ আৰু এই আইখন চপাই লওঁ। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ মই অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু আজি ভিডিঅ'টো সকলোৱে চাই যাওক। দিনৰ মূৰত আজি ৰ'দ দিছে, মানে একদম ধামাকাৰ ৰ'দ। মই শুই আছিলোঁ গৰমত, কোবত শুব নোৱাৰিলোঁ, কাৰেণ্টটো গুচি গ'ল, ফেনখন অফ হৈ গ'ল আৰু সেইবাবে উঠি আহিলোঁ। উঠি আহি ভিডিঅ'টো আৰম্ভ কৰি ল'লোঁ আৰু আজি পূৰা ৰ'দ দিছে নে ধামাকাৰ ৰ'দ। মই বেক কেমেৰা কৰি দেখাই দিছোঁ আৰু মই এতিয়া মানে শুই উঠি আহিলে কিবা এটা খাবলৈ মন যায়, সেইকাৰণে ভাবিলোঁ লাল চাহ অকণ বনাওঁ, পূৰা খাই লওঁগৈ গোটেইকেইটাই। লাল চাহকণ বনাই লওঁগৈ, খাই লওঁগৈ, দেখুৱাই যাম, সকলো চাই যাওক। আৰু পূৰা ৰ'দটো ধামাকা দেখাই আছোঁ বেক কেমেৰা কৰি। কাপোৰ কানি অলপমান ধুই ৰ'দত দি ল'লোঁ। চাওক কিমান ৰ'দ আজি, পূৰা ধামাকা। বতৰটো কিন্তু আজিহে ফৰকাল ফৰকাল লাগিছে। কি হ'ল? হেই খিটিপিটি, কি হ'ল? আৰু গাইজ চাহ পানী হোৱালৈকে কাপোৰখিনি চপাই ল'মগৈ ব'লক। আৰু গাইজ একদম কাপোৰ চপাই ল'লোঁ আৰু এই আইখনো চপাই লওঁ। গাইজ ইমান ৰ'দ দেখিছেনে? আৰু গাইজ ফাইনেলি চাহ হৈ গ'ল আৰু খাই লওঁ। গাইজ গৰম ধেৰ, সেইকাৰণে বাঁহৰ তলতে অকণমান জিৰণি ল'লোঁ, মানে বহিলোঁ। আৰু বাবাই আম কেইটামান লৈ আহিলে, টিকলি এতিয়া খাম। গাইজ চাই থাকক সকলোৱে। কলপাত কটা এলাহত গাইজ পূৰা বাতিত লৈ ল'লোঁ, অকণ জালে যি পৰিছে। আজি আৰু পাপু নাই ঘৰত, সেইকাৰণে পাপুৰ ভিডিঅ'ত আজি দেখা নাপায়, নহ'লে অকণমান হ'লেও দেখা পালে হয়। গাইজ মোৰ ভিডিঅ'টো যদি চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।